জহা চাউলৰ ইডলি পিঠা একদম গৰম গৰমকৈ টিফিনত ভৰাই লৈছোঁ আৰু এটা ষ্টেণ্ড হ'বলৈ বাকী আছে আৰু এইফালে লৈছোঁ কেক এটা আৰু ফ্লাস্ক দুটাত লৈছোঁ চাহ তো আৰু এইফালে আছে সৰু সৰু মাছ পুঠি মাছ আৰু মোৱা মাছ লৈছোঁ এইখিনি এতিয়া মই বইল কৰি থৈ যাম আৰু লগতে এইখিনি হাঁহৰ মাংস কুটি থৈ দিছে এইফালে মই কেৰাহীখন পাতি দিলোঁ আৰু ইয়াতে মই অলপ পানী দিছোঁ আৰু মাছখিনি ইয়াতে ঢালি দিম আৰু এইখিনি বইল হৈ থাকিব আৰু এইখিনি বনাব খৰিচা লগত একদম জ্বলা দি পিনে বনাব তো সেয়াই আৰু এইখিনি এতিয়া বইল হ'বলৈ দিম হেল্ল' এভৰিৱান সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই ওলাইছোঁ পথাৰলৈ যাবলৈ আৰু আজি বতৰটো খুব বেছি ধুনীয়া কৰিছে তো আজি নভুই তো নভুই ৰোৱালৈ ওলাইছোঁ তো এতিয়া চাহ দিবলৈ বুলিয়ে ওলাই ল'লোঁ আৰু ঘৰত ইটো সিটো কাম কৰি আছোঁ যিহেতু ভিডিঅ'টো আৰম্ভ কৰিব টাইমে পোৱা নাই তো আজি হাঁহ এটা মাৰিছে আৰু হাঁহ কোমোৰা দি এখন চব্জি হ'ব আৰু কিবা কিবি বনাইছে আৰু আইতাহঁতে বনাই আছে তো মই এইখিনি যোগাৰ কৰি থৈ আহিছোঁ আৰু কেক এটা বনালোঁ ইডলি বনালোঁ আৰু এনেকৈ চাহ এটা লৈ লৈছোঁ আৰু মোৰ লগত ওলাইছে এইফালে বেটি হাই কৈ দিয়া তাৰপিছত এইফালে বেটাক ঘৰত থৈ যাম ৰাতিপুৱা আহিলে ইয়াত হাল্লা কৰি আছে পূৰা উৎপাত তো সেয়াই আৰু ভিডিঅ'টো চাই থাকিব কিমানখিনি পাৰোঁ আপোনালোকক দেখাই থাকিম পথাৰ আহি পালোহি আৰু এইকেইটা একদম এনেকুৱা চিঞৰিছে নহয় এইকেইটাকো লৈ আহিলোঁ পূৰা বোকা খচুৱাম আজি তো সেয়াই আৰু পথাৰ আহি পাই গ'লোহি আৰু বেটাক লৈ অহা দেখি মায়ে পূৰা গালি দি আছে আৰু মায়ে এডোখৰ পৰা আগবঢ়াই লৈ গৈছেহি আৰু বতৰটো দেখিছে এয়া একদম খুব ঠাণ্ডা ঠাণ্ডা পৰিৱেশ আৰু মাহঁতে খুব ধুনীয়াকৈ ৰুইছে আজি ৰ'দ খোৱা নাই আৰু সেয়াই আৰু সেইকেইজনী ৰোৱনী আৰু মই পাবলৈ আৰু অলপ আছে আলিত উঠিব দিয়া নাই কিন্তু তথাপিও এটা দুটা আলিত উঠিব পাৰিছোঁ আৰু এয়া গোটেইখিনিকে মায়ে চাহ তাহ বাকি দিলে আৰু মই আৰু এনেই ইয়াতে ৰখি ভিডিঅ' কৰি আছোঁ তো সেয়াই আৰু ভিডিঅ' অকণমান কৰিছোঁ যিহেতু বৰষুণো দিছে অকণমান মোবাইলটো যদি পানীত পৰি যায় কোনে ৰিক্স ল'ব নহয় জানো তো সেয়াই আৰু অকণমান দেখালোঁ আৰু বিশেষকৈ বেটাক লৈ অহাৰ কাৰণে এনেকৈ ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু যিহেতু লগত কোনো নাই লগৰ ছোৱালী তো সেয়েহে অকণমান মানে দিগদাৰো হৈছে আৰু মানে ভাল নালাগে ন লগৰ যদি কোনো নাথাকে আহিবলৈ তো সেয়াই আৰু লগৰখিনি নিজৰ কামত ব্যস্ত তো সেয়েহে আৰু বেটাহঁতকে লৈ আহিলোঁ তো সেয়াই আৰু ভিডিঅ'টো চাই থাকক এয়া একদম দেখিছে নহয় দীঘলে যিখিনি বগা হৈ আছে গোটেইখিনি ৰুব দিছে আৰু আমাৰ শাওনৰ পথাৰত ৰোৱনী দেখিছে এয়া 12 গৰাকী ৰোৱনী আৰু গোটেইখিনি আজি সেউজীয়া কৰি থৈ যাব তো চিপকৈ বৰষুণো আহিলে আমিও ঘৰলৈ যাম মোবাইলটো তিতিছে এইফালে আমাৰ হালোৱা একদম কঠীয়া চঠীয়া লৈ লৈছে গেজু যিহেতু চিপকৈ বৰষুণ দি আছে আমাৰ কিতাপ পঠিয়াই দিলে আৰু ভাবিছিলোঁ লগতে অকণমান ৰুম আৰু আমি অহা পাছতহে গোটেইখিনি নামিছে ৰুবলৈ তো সেয়া আৰু ইয়াৰ পৰা অকণমান ভিডিঅ' কৰিলোঁ ভিডিঅ' কৰা দেখি বহিতে অকণমান নাচি দিছে তো সেয়া আৰু ধেমালি কৰি ৰুই আছে আৰু আমিকেইটা এতিয়া গৈ লওঁ এয়া দেখিছে নহয় এইটো বৰষুণত এতিয়া একদম এইকেইটাক লৈ আহিলোঁ যে একো ভালকৈ ভিডিঅ' কৰিবই নাপালোঁ আৰু বৰষুণো দি আছে তো সিহঁতৰ বেমাৰ হ'ব বুলি সোনকালে ঘৰলৈ যাবগৈ কৈছে তো বেটা বোলো এইফালে হাই কৈ দিয়া এইফালে কঠীয়া লৈ আছে তুমি ৰুব লাগিছে অঁ ইমান ডাঙৰকৈ চিঞৰি দিলা যে তুমি কঠীয়া লৈ আছা নেকি ৰুব লাগিছিলা তো গাইছ এইকেইটাক লৈ ঘৰলৈ গ'লোঁ তাৰপিছত একেবাৰে ঘৰত গৈ লগ পাই আছোঁ ভিডিঅ'টো চাই থাকক এইখিনি তুমি কি কৰিলা এইটো কি ৰূপ মানে পথাৰৰ পৰা আহি গা পা ধুই আজৰি হ'লোঁ আৰু ইটো সিটো কামো কৰি ল'লোঁ তো আজি কি বনাইছোঁ আপোনালোকক অলপ চলপ দেখাইছোঁ আপোনালোকে গম পাইছে চাগে তো ভালদৰে গোটেই ৰেচিপিকেইটা আপোনালোকক দেখাম আজি কি বনালোঁ সেই ৰেচিপিকেইটা মই দিয়া নাই বাৰু তথাপি মানে কি বনালোঁ সেইখিনিকে আপোনালোকক অলপ চলপ দেখাম তো আজি এতিয়া মই অলপ আৰু কিবা কিবি কাম কৰিবলৈ বাকী আছে সেইখিনি কামো কৰি লওঁ তাৰপিছত যিহেতু ৰোৱনীখিনি অহাৰ লগালগ ভাত দিব লাগিব তো ভাতখিনিয়ে আইতাই আধা আধি কিবা কিবি যোগাৰ কৰি আছে দেউতাও লাগি আছে তো ময়ো অলপ চলপ কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব এইফালে ম'ম' বনি আছে এবাৰ উখনিয়াই দিয়া
এয়া হৈছে কোমোৰা আৰু হাঁহৰ মাংস যিহেতু আপোনালোকক মই হাঁহখিনি দেখাইছিলোঁ মাংসখিনি তো হাঁহটো কুটি বাছি কৰা আপোনালোকক দেখুৱাবলৈ নহ'লে ইটো সিটো কাম কৰি থাকোঁতে আৰু জুইতে বনোৱা হৈছে জুইত বনালে যিহেতু খাই বেছি ভাল লাগে এয়া হৈছে কচ মাছ আৰু এইখিনি বইল হ'ব আৰু এইখিনিত মচন্দৈ নৰসিংহ আৰু মান ধনিয়া এনেকৈ দি বইল দি বনাব অলপ খৰিচা টেঙা দি তো সেয়াই আৰু এইখিনি দেউতা বনাব আৰু এইফালে বেটাই চাই আছে এয়া আজি আমাৰ নভুই থালিখন আপোনালোকক সজাই কৰি দেখাইছোঁ আৰু এয়া ভাত বাঢ়ি ল'লোঁ আৰু এতিয়া ইয়াতে লৈছোঁ মাটিমাহ আৰু মগুমাহৰ কাৰী আৰু এইফালে হাঁহৰ মাংস কোমোৰাৰ লগত তো এবাতি এনেকৈ লৈছোঁ আৰু তাৰপিছতে ল'ম এয়া আপোনালোকক যিহেতু মই মোৱা মাছ আৰু পুঠি মাছখিনি বইল কৰি দেখাইছিলোঁ সেইখিনি খৰিচাৰ লগত বনোৱা আৰু এইফালে লৈছোঁ কচ মাছ এনেকৈ বইল যিহেতু নৰসিংহ আৰু পুদিনা মান ধনিয়া এনেকৈ কিবা কিবি দি বনাইছে আৰু এইফালে হৈছে ঢেকীয়া আলু বাঁহগাজ দি এনেকৈ এখন নিৰামিষ আৰু ইয়াতে অলপ চাটনি দিম তাৰপিছত আছে নেমু টেঙা আৰু সেইফালে আছে পুঠি মাছ ফ্ৰাই আৰু এইফালে এটা পুদিনা পাত দি দিছোঁ তো সেয়াই আৰু আজি থালিখন ইমানেই আছিলে তো কেনেকুৱা লাগিলে আপোনালোকৰ জনাবচোন আৰু যদিহে আপোনালোকৰ লোভ লাগিছে ইয়াৰ পৰাই ডাউনলোড কৰি খাই দিব আৰু যদিহে আপোনালোকৰ ইয়াৰ কোনোবা এটা ৰেচিপি আপোনালোকক লাগে তেনেহ'লে কমেণ্ট কৰি জনাব মই আপোনালোকক ৰেচিপিটো দিবলৈ চেষ্টা কৰিম বিশেষকৈ মই ৰেচিপি নিদিওঁ তথাপিও আপোনালোকক যদিহে প্ৰয়োজন হয় যদি বিচাৰে তেনেহ'লে মই আপোনালোকক দেখাম তো সেয়াই আৰু ভিডিঅ'টো চাই থাকক Few moments later এইফালে আমাৰ ৰোৱনীয়ে ভাত খোৱা আৰম্ভ কৰি দিলে আৰু ইয়াৰ পাছতে ভাত খাই উঠাৰ পাছতে তেল টেঙা দিয়া এইটো নিয়ম তো তেল টেঙাটো মোক বনাব দিছে সেইটো হৈছে মিঠাতেল আৰু নেমু টেঙা চেপি দিব লাগে তো সেইটো ল'ব আৰু তেতিয়া বোলে পথাৰত পোক পৰুৱা নালাগে ৰোৱাত পোক পৰুৱা নালাগে বুলি কয় সেয়া আৰু তো আজি ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদিহে নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই